নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ভৈৰৱ ছাৰে তোমালোক আটাইকে লাৰ্ণ উইথ ভৈৰৱ ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম ক্লাছ 9 মেথছৰ চেপ্টাৰ নম্বৰ 12 হিৰনৰ সূত্ৰ। আজি আমি হিৰনৰ সূত্ৰটো পঢ়িম আৰু এই সূত্ৰটো ব্যৱহাৰ কৰি কেনেকৈ ত্ৰিভুজৰ কালি উলিওৱা হয় সেই বিষয়ে আমি আলোচনা কৰিম। আজি আমি যিটো অনুশীলনী আছে প্ৰথম অনুশীলনী 12.1 লৈ নাযাওঁ, আমি মাত্ৰ ইয়াৰ আৰম্ভণি কথাখিনি আজি আমি চাম যাতে আমি এই সূত্ৰটো ভালকৈ বুজিব পাৰোঁ, সূত্ৰটো কেনেকৈ মনত ৰাখিব লাগে আৰু সূত্ৰটো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আজি আমি আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাই লওঁ হিৰনৰ সূত্ৰটোনো কি। এটা চোৱা, হিৰনৰ সূত্ৰটো হৈছে এনেকুৱা এটা সূত্ৰ যিটো সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ। গতিকে ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি তেতিয়াহ'লে হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰিম। কিন্তু কেতিয়া ব্যৱহাৰ কৰিম? তোমালোকে ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ আগেয়ে এটা পঢ়িছা। ত্ৰিভুজ এটাৰ কালি উলিওৱা সূত্ৰ তোমালোকে পঢ়িছা যে হাফ ইনটু বি ইনটু এইচ, দুভাগৰ এক পূৰণ ভূমিপূৰণ উন্নতি। এই সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে ত্ৰিভুজৰ কালি উলিয়াব শিকিছা। কিন্তু আজি আমি শিকিম হিৰনৰ সূত্ৰ। হিৰনৰ সূত্ৰত আকৌ কি কয় চোৱা, হিৰনৰ সূত্ৰত এটা ত্ৰিভুজৰ তিনিটা বাহুৰ দিশ দিয়া থাকিব। আমি এতিয়া কেনেকুৱা ত্ৰিভুজবোৰ পাম? আমি এনেকুৱা কিছুমান ত্ৰিভুজ পাম যিবোৰ ত্ৰিভুজৰ বাহু তিনিটা দিয়া থাকিব। মই এটা ত্ৰিভুজ ল'লোঁ, এতিয়া ত্ৰিভুজৰ বাহুকেইটাৰ নাম চোৱা, এটা হয় এ, এটা হয় বি, এটা হয় চি। ইয়াতে কি হ'ব, এ বি চি কেইটা হৈছে বাহুৰ মাপ। ধৰা এটা ত্ৰিভুজৰ বাহুৰ মাপ যদি 10, 15 আৰু 20 যদি হয়, তেতিয়াহ'লে এটো লিখিম আমি 10, বিটো লিখিম আমি 15 আৰু চিটো লিখিম আমি 20। গতিকে এইকেইটা হৈছে এ বি চি। এ বি চি কেইটা হৈছে ত্ৰিভুজটোৰ বাহুবোৰৰ দিশ। যিকেইটা বাহুৰ দিশ দিয়া থাকে সেইকেইটাকে আমি এ বি চি বুলি ধৰি ল'ম। তাৰপিছত আমি হিৰনৰ সূত্ৰটো ব্যৱহাৰ কৰিবৰ কাৰণে তাৰপিছত উলিয়াব লাগিব এছৰ মান। ইয়াতে চোৱা, এছ বুলি এটা লিখি থোৱা আছে। এছ হৈছে ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা। পৰিসীমাৰ আধাটোকে কোৱা হয় অৰ্ধ পৰিসীমা বুলি। আৰু অৰ্ধ পৰিসীমা উলিয়াবৰ কাৰণে আমি এ বি চি বাহুকেইটা যোগ কৰিম আৰু তাক 2য়ে হৰণ কৰিম। গতিকে ইয়াত যদি আমি অৰ্ধ পৰিসীমা উলিয়াওঁ তেতিয়াহ'লে এছৰ মানটো উলিয়াবলৈ হ'লে কি যোগ কৰিব লাগিব? 20, 10 আৰু 15 যোগ কৰিব লাগিব, যোগ কৰি 2য়ে হৰণ কৰিব লাগিব। তেতিয়া আমি ইয়াতে এছৰ মানটো পাই যাম। তাৰপিছত যাম আমি হিৰনৰ সূত্ৰলৈ। হিৰনৰ সূত্ৰটোৱে কি কৈছে চোৱা, প্ৰথমে আহিব এটা ৰুট অভাৰ চিন, এইটো হৈছে ৰুট অভাৰ চিন। ৰুট অভাৰ চিনৰ ভিতৰত লিখিব লাগিব এছ, এছ মাইনাছ এ, এছ মাইনাছ বি আৰু এছ মাইনাছ চি। এইটোৱে হৈছে হিৰনৰ সূত্ৰ। হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰাৰ আগত প্ৰথমে তোমালোকে কি উলিয়াব লাগিব? ফাৰ্ষ্ট ষ্টেপটো হৈছে তোমালোকে এছৰ মান উলিয়াব লাগিব। তাৰপিছত যাম আমি হিৰনৰ সূত্ৰলৈ। ইয়াত আহিব এছ, তাৰপিছত আহিব এছ মাইনাছ এ, এছ মাইনাছ বি আৰু এছ মাইনাছ চি। আৰু আটাইকেইটা থাকিব ৰুট অভাৰ চিনৰ ভিতৰত আৰু আটাইবোৰ সংখ্যা হৈ থাকিব পূৰণ। ইয়াতে একো চিন দিয়া নাই, এইবোৰ কি হৈ আছে? আটাইবোৰ পূৰণ। আটাইবোৰ আমি পূৰণত লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, আহা আমি হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি তিনিটা অংক আজি আমি তিনিটা ত্ৰিভুজৰ কালি উলিয়াবলৈ শিকোঁ। আহা প্ৰথম অংকটো আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা, বাহুকেইটা দিয়া আছে 5, 12 আৰু 13। গতিকে ইয়াত আমি প্ৰথমে লিখিব লাগিব এ বি চি। আমি ধৰি লওঁ ইয়াতে এ ধৰিম আমি 5, এইটো 5 এ ধৰিলোঁ। বি ধৰোঁ 12, বি মানটো ধৰিম আমি 12। তাৰপিছত লিখিব লাগিব চি, চিটো ধৰিম আমি 13, চি মানটো লিখিম আমি 13। তাৰপিছত উলিয়াব লাগে এছৰ মান। এছৰ মান উলিয়াবৰ কাৰণে আমি আটাইকেইটা যোগ কৰি 2য়ে হৰণ কৰিব লাগিব। এছৰ মান উলিয়াবৰ কাৰণে আমি এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 কৰিব লাগিব। এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 যোগ কৰোঁ। এ ঠাইত আহিব 5, বি ঠাইত আহিব 12 আৰু চি ঠাইত আহিব 13 বাই 2। যদি যোগ কৰোঁ তেতিয়া কি হ'ব চোৱা, 5ৰ লগত 12 যোগ কৰিলে হ'ব 17। তোমালোকে যোগটো কৰি চাবা। বহুতৰ গণনা কৰাত বহুত অসুবিধা হয়, মুখে মুখে কৰিব নোৱাৰে। গতিকে বহীত পাতি কৰিবা, তেতিয়া তোমালোকৰ শুদ্ধকৈ ওলাব আৰু সোনকালে হ'ব। যোগ কৰিলে 2য়ে 5 হ'ব 7 আৰু 1 17 হ'ব। তাৰ লগত যোগ কৰি দিয়া 13। 17ৰ লগত যদি 13 যোগ কৰা, 7 3 10 0 1 উকলিব, 1 1 2 1 3 30। আমি যোগ কৰিলে পালোঁ 30, তেতিয়াহ'লে হ'ব এইটো 30/2 আৰু 30ক যদি 2য়ে হৰণ কৰা তেতিয়াহ'লে হ'ব 15। আমি পালোঁ যে যিটো ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমাটো হ'ব 15। এতিয়া আমি উলিয়াব লাগে ত্ৰিভুজটোৰ কালি। এতিয়া আমি লিখিম ত্ৰিভুজৰ কালি। যিটো ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজটোৰ কালি। আৰু ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি ল'ম হিৰনৰ সূত্ৰ। হিৰনৰ সূত্ৰতে প্ৰথমে দিয়ে এটা ৰুট অভাৰ বা বৰ্গমূলৰ চিন। গতিকে প্ৰথম ল'ব লাগিব বৰ্গমূলৰ চিন। বৰ্গমূলৰ চিনৰ ভিতৰত প্ৰথমে আহিব এছ, সূত্ৰটো লিখি ল'ম। তাৰপাছত আহিব এছ মাইনাছ এ, তাৰপিছত আহিব এছ মাইনাছ বি আৰু একেবাৰে শেষত আহিব এছ মাইনাছ চি। এতিয়া আমি সংখ্যাবোৰ বহুৱাই যাওঁ। প্ৰথমে ৰুট অভাৰ চিনটো লৈ ল'ম দীঘলকৈ। প্ৰথমে লিখিম এছ। এছৰ মানটো আমি পাইছোঁ 15, গতিকে এছৰ ঠাইত লিখিম আমি 15। তাৰপিছত আহিব এছ মাইনাছ এ। এছৰ ঠাইত আহিব 15 বিয়োগ এ। এৰ মানটো লিখিব লাগিব 5।
তাৰপিছত লিখিব লাগিব s 15 বিয়োগ b b মানটো হৈছে 12 তাৰপিছত লিখিব লাগিব 15 বিয়োগ 13 আমাৰ সূত্ৰটো মতে আমি সংখ্যাবোৰ বহাই ললো এতিয়া আমি বিয়োগবোৰ কৰিব লাগিব বৰ্গমূলৰ চিন বিয়োগ কৰো প্ৰথমে আছে 15 15 লিখি লম পূৰণ 15 পৰা 5 গলে থাকিব 10 পূৰণ 15 পৰা 12 গলে থাকিব 3 পূৰণ 15 পৰা 13 গলে থাকিব 2 একেটা হৈছে আমাৰ বিয়োগ কৰি আমি যিকেইটা সংখ্যা পালো আটাইকেইটা পূৰণত লিখি ললো এতিয়া আমি কি কৰিব লাগে বৰ্গমূল উলিয়াব লাগে বৰ্গমূল উলিয়াবৰ কাৰণে তোমালোকে কি কৰিবা ইয়াতে বৰ্গমূলে কি কৈছা বৰ্গমূলে কি কয় আমাক বৰ্গমূলে দুটা সংখ্যাৰ পৰা আমি এটা সংখ্যা ল'ব লাগে ধৰা 5 5 গুণ 25 হয় 25 ৰ বৰ্গমূলটো 5 ইয়াতে 25 বুলি ক'লে 5 কেটা আহিছে দুটা 5 যদি পূৰণ হৈ থাকে আমি বাহিৰলে এটা 5 লৈ যাম বা বৰ্গমূলটো আমি আঁতৰাই দিম ধৰা আমি যদি এনেকৈ পালো 5 পূৰণ 5 পূৰণ 2 তেতিয়া কি কৰিবা আমাৰ নিয়মমতে কি হয় যে দুটা 5ৰ পৰা আমি এটা 5 উলিয়াই নিব পাৰো বা দুটা 5ৰ পূৰণফলটো 25 হোৱাৰ কাৰণে বৰ্গমূলটো আমি 5 লিখিব পাৰো গতিকে এই দুটা 5ৰ বৰ্গমূল লিখিম আমি 5 কেটা লিখাৰ পাছত কি থাকিলে 2 এটা থাকি গ'ল সেই 2টো কি হ'ব বৰ্গমূল নাই গতিকে বৰ্গমূল যদি নাথাকে কি লিখি দিবা √2 এনেকৈ লিখি থবা কি কৰিবা তেতিয়া হলে দুটাৰ পৰা তোমালোকে এটা বাহিৰলৈ লৈ যাবা √2 বাহিৰলৈ লৈ যাবা আৰু যিটো অকলে থাকে তাক √2 চিনৰ ভিতৰত তোমালোকে ভৰাই থৈ দিবা তেতিয়া হলে আমি আমাৰ যিটো অংক দিয়া আছে এই অংকটো আমি এতিয়া কৰি চাওঁ আহা ইয়াতে কি দেখিছো চোৱা 15 টো এবাৰ আছে 10ও এবাৰ আছে 3ও এবাৰ আছে আৰু 2ও এবাৰ আছে তেতিয়া হলে বাহিৰলৈ কি যাব তোমালোকে ইয়াতে মন কৰা 15 লগত যদি 2 পূৰণ কৰা 2 পূৰণ কিমান হ'ব 30 হ'ব আকৌ 10 লগত যদি 3 পূৰণ কৰা চোৱা কি কৰিছো মই 10 লগত 3 পূৰণ আৰু 15 লগত 2 পূৰণ কৰা তেতিয়া কি হ'ব চোৱা 10 লগত যদি 3 আৰু 15 লগত 2 পূৰণ কৰিলে কি হয় আমি ওচৰলৈ আনি সজাই লওঁ প্ৰথমে আমি পূৰণ কৰিম 15 পূৰণ 2 15 লগত 2 পূৰণ কৰিম তাৰ পিছতে পূৰণ কৰিম আমি 10 লগত 3 এতিয়া পূৰণ কৰিলে কি পায় আমি চাওঁ আহা যদি পূৰণ কৰিলে 15 দুগুণ হ'ব 30 15 দুগুণ হ'ব 30 পূৰণ আকৌ 10 3 গুণ হ'ব 30 আমি পূৰণটো আসলে জানো কাৰণে আমি এনেকৈ লিখি লৈছো কাৰণ 15 দুগুণ হয় 30 আৰু 10 3 গুণ হয় 30 দুটা পালো আৰু দুটা 30ৰ পৰা আমি 30 লিখিম মাত্ৰ এবাৰ আৰু 30 টো হ'ব ইয়াৰ বৰ্গমূল গতিকে ত্ৰিভুজটোৰ কালি হ'ব 30 বৰ্গ সেন্টিমিটাৰ বা 30 সেন্টিমিটাৰ স্কয়াৰ ছাত্ৰ ছাত্ৰীসকল বুজি পালা নিশ্চয় আমি কেনেকৈ কৰিলো প্ৰথমে আমি এছৰ মান উলিয়ালো তাৰ পিছত হিৰনৰ সূত্ৰ তাৰ পিছতে বৰ্গমূল উলিয়াবৰ কাৰণে আমি দুটাকৈ লগাই চালো আমি দেখিলো যে 15 লগত 2 পূৰণ কৰিলে 30 হয় আৰু 10 লগত 3 পূৰণ কৰিলে 30 হয় আৰু দুটা 30ৰ পৰা আমি এটা 30 বাহিৰলৈ লৈ গলো তেতিয়া হলে আমি তাৰ কালি পালো 30 বৰ্গ সেন্টিমিটাৰ ইয়াৰ পিছৰ ত্ৰিভুজটো চাওঁ আহা এই ত্ৰিভুজত বাহুকেইটা দিয়া আছে 5 12 আৰু 8 লিখি লওঁ প্ৰথমে a মানটো হ'ব 5 b মানটো হ'ব 12 আৰু c মানটো হ'ব 8 তোমালোকে যিকোনো সংখ্যাক তোমালোকে a b c হিচাপে ল'ব পাৰা মই আপা a লিখিলো এটো b এটো c লিখিলো তোমালোকে এটুক a এটুক b এটুক c লিখিলেও একেটা উত্তৰে পাবা এতিয়া আমি উলিয়াব লাগিব s বা অৰ্ধ পৰিসীমা s ৰ মানটো উলিয়াবৰ কাৰণে আটাইকেইটা যোগ কৰিব লাগে a + b + c / 2 আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে বিয়োগ কৰিবৰ কাৰণে আমি a + b + c যোগ কৰি পেনে আমি 2 এ হৰণ কৰিব লাগে এতিয়া আমি যোগ কৰি লওঁ লিখিব লাগিব a মানে হ'ব 5 b মানে হ'ব 12 আৰু c মানে হ'ব 18 তলত আহিব 2 যোগ কৰিলে কেনেকৈ আহিব চোৱা 12 ৰ লগত 8 যোগ কৰিলে হ'ব 12 ৰ লগত 8 যোগ কৰিলে হ'ব 20 20 ৰ লগত যদি আমি 5 যোগ কৰো 20 ৰ লগত 5 যোগ কৰিলে হ'ব 25 25/2 এতে কি হ'ল চোৱা এতিয়া আকৌ 2 এ 25 সংখ্যাটোক আমি হৰণ কৰিব নোৱাৰো আৰু হৰণ কৰিব নোৱাৰাৰ কাৰণে আমি s ৰ মানটো আমি 25/2 হিচাপে লৈ গোটেই অংকটো কৰিব লাগিব এতিয়া আমি উলিয়াম ত্ৰিভুজটোৰ কালি উলিয়াবলৈ প্ৰথমে ল'ব লাগিব বৰ্গমূলৰ চিন প্ৰথম আহিব বৰ্গমূলৰ চিন তাৰ পিছতে আহিব s - a s - b আৰু s - c এতিয়া আমি সংখ্যাবোৰ বহুৱাই যাওঁ s ৰ মান বহাব লাগিব এবাৰ আমি 25/2 মন কৰিবা কেতিয়াবা আমি কৰা অংকবোৰ গোটা সংখ্যা নোলাব পাৰে হৰণ কৰিলে ভগ্নাংশটো আহিব গতিকে ভগ্নাংশত পোৱা এটা অংক আজি আমি কৰিব লৈছো s ৰ মানটো লিখিম আমি 25/2 তাৰ পিছতে লিখিব লাগিব 25/2 - a এৰ মানটো হয় 5 লিখিব লাগিব তাৰ পিছতে আহিব 25/2 - b ঠাইত লিখিব লাগিব 12 তাৰ পিছত লিখিব লাগিব
25/2 মাইনাছ c c হেড আছে 8 বা 8 আমি 8 লিখিব লাগিব বৰ্গমূলৰ চিনটো ছুটি হৈছে অকমান এতে দীঘল কৰি দিওঁ তাৰ পিছতে আমি এতিয়া বিয়োগফলবোৰ কৰিব লাগে বিয়োগ কৰাৰ আগতে আমি এটা বৰ্গমূলৰ চিন লাগে বৰ্গমূলটো কেতিয়া আঁতৰিব যদি দুটাৰ পৰা এটা ল'ব পাৰো তেতিয়া আঁতৰিব বৰ্গমূলৰ চিন দিম এতিয়া আমি বিয়োগ কৰো 25/2 তাৰ পিছতে চোৱা বিয়োগ কৰিলে কি হ'ব লসাগু ল'ব লাগিব হৰ 2 আছে এতে ভগ্নাংশৰ বিয়োগত আহিব কেনেকৈ বিয়োগ হ'ব চোৱা 25/2 - 5 আছে প্ৰথমে লসাগু আহিব 2 2 ৰ ওপৰত থকা 25 টো লিখিবা তাৰ পৰা 2 ৰ লগত 5 পূৰণ কৰি দিবা বিয়োগ 2 5 গুণ 10 এনেকৈ আমি বিয়োগবোৰ কৰিব লাগিব আৰু এনেকৈ যদি কৰো প্ৰথমে পাম আমি হৰত পালো 2 লগত আহিব 25 - 2 5 গুণ 10 ব্ৰেকেট বন্ধ ইয়াৰ পিছৰ ব্ৰেকেটটোত যোৱা হৰ আছে 2 25 - 2 বাৰং হ'ব 24 ইয়াৰ পিছৰটোত আহিব 2 25 - 2 9 গুণ হ'ব 2 8 গুণ হ'ব 16 এতিয়া আমি বিয়োগ কৰিব লাগে বিয়োগ কৰোঁ বিয়োগ কৰাৰ পাছত আমি ভগ্নাংশ হিচাপে পাম আমি বিয়োগ কৰোঁ প্ৰথমে আছে 25/2 পূৰণ বিয়োগ কৰিলে 25ৰ পৰা 10 যদি বিয়োগ কৰা তেতিয়া থাকিব 15 থাকিব 15/2 পূৰণ তাৰ পিছতো 25ৰ পৰা 24 বিয়োগ কৰিলে থাকিব 1/2 পূৰণ 25ৰ পৰা 16 বিয়োগ কৰিলে হ'ব 9/2 এতিয়া আমি বৰ্গমূল লওঁ বৰ্গমূল ল'বলৈ দুটা সংখ্যাৰ পৰা আমি এটা সংখ্যা বাহিৰলৈ নিব লাগে এতিয়া চোৱাচোন কি সংখ্যা বাহিৰলৈ যাব পাৰে ইয়াতে চোৱা 25 এবাৰ আছে 15 এবাৰ আছে আৰু 9টো এবাৰ আছে এতিয়া আমি কি কৰিম সংখ্যাবোৰ অকমান সজাই লওঁ আহা বৰ্গমূলৰ চিন দি সংখ্যাবোৰ সজাই লওঁ 25 বুলি ক'লে ইয়াতে 5টো দুবাৰ আহে গতিকে আমি এনেকৈ লিখি লওঁ ভগ্নাংশ চিন আমি এডালি টানো এডাল ভগ্নাংশ এটাই লিখি ললো হৰ কেইটা চোৱা হৰত আহিছে 2 2 2 2 2 কেইটা আছে 4টা আছে গতিকে আমি দুটা 2 লগাই দিওঁ প্ৰথম দুটা 2 পূৰণ কৰিলে হ'ব 4 পূৰণ পিছৰ দুটা 2 পূৰণ কৰিলে হ'ব 4 গতিকে 4 দুটা পাম প্ৰথম দুটা 2 পূৰণ কৰিলে 4 আৰু পিছৰ দুটা 2 পূৰণ কৰিলে 4 পূৰণ 4 এবাৰ যাওঁ আমি লব কেইটালে লবত আছে 15 5 আৰু 9 25 আছে প্ৰথমে 25 টো হ'ব 5 পূৰণ 5 5 5 গুণ 25 হয় গতিকে 25ক ভাঙিলো 5 পূৰণ 5 পূৰণ 15 15টো 15 বুলিয়ে থাকক পূৰণ 9 9টোক ভাঙি আমি 3 পূৰণ 3 এতিয়া আমি কি কৰিম বৰ্গমূল লম বৰ্গমূল ল'বৰ কাৰণে হৰত চোৱা তলত কি আহিছে তলত আছে 4 দুটা 4ৰ পৰা আমি এটা 4 পালো আৰু লবত চোৱা প্ৰথমে আছে 5 দুটা 5ৰ পৰা এটা 5 যাব পূৰণ 2 3 আছে ইয়াতে 2 3ৰ পৰা এটা 3 বাহিৰলৈ যাব ভিতৰত কি থাকিব 15টো মাত্ৰ এবাৰ আছে গতিকে 15টো বৰ্গমূল চিনৰ ভিতৰত থাকি যাব এতিয়া পূৰণ কৰিলে হ'ব 5 3 গুণ 15 তলত আহিব 4 আৰু হ'ব √15 এককটো লিখিব লাগিব সেন্টিমিটাৰ স্কয়াৰ এটো হৈছে এই ত্ৰিভুজটোৰ কালি এবাৰ আমি চাওঁ একেবাৰে শেষৰটো ত্ৰিভুজ এই ত্ৰিভুজত বাহুকেইটা দিয়া আছে 10 10 আৰু 10 আটাইকেইটা বাহুৰ মাপে 10 হয় গতিকে এটো হৈছে এটা সমবাহু ত্ৰিভুজ হয় আমি লিখি লওঁ a = 10 b = 10 c = হ'ব 10 এতিয়া উলিয়াব লাগে s ৰ মান উলিয়াবৰ কাৰণে আমি a + b + c / 2 কৰিব লাগিব ইয়াতে a ৰ মানটো হ'ব 10 + 10 + 10 / 2 10 তিনটা যদি আমি যোগ কৰোঁ তেতিয়া হ'ব 30 30/2 আৰু 30ক 2 হৰণ কৰিলে হ'ব 15 এতিয়া আমি উলিয়াব লাগিব ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে প্ৰথমে লৈ ল'ব লাগিব হিৰনৰ সূত্ৰটো s - a s - b আৰু s - c এতিয়া আমি মানবোৰ বহুৱাই যাওঁ s ৰ মানটো লিখিব লাগিব 15 তাৰ পিছতে আহিব 15 বিয়োগ 10 15 বিয়োগ b মানো 10 বহিব আৰু c মানো বহিব 10 এতিয়া আমি বিয়োগবোৰ কৰোঁ বিয়োগ কৰিলে আমি পাম 15 পূৰণ 15ৰ পৰা 10 গলে থাকিব 5 পূৰণ আকৌ 15ৰ পৰা 5 গলে থাকিব 10 গলে থাকিব 5 আৰু 15ৰ পৰা 10 গলে থাকিব 5 এতিয়া আমি বৰ্গমূল লম বৰ্গমূলত চোৱা তোমালোকে এই দুটা 5ৰ পৰা এটা 5 আহিব আৰু আগত আছে 15 আৰু 5 আছে আমি ইয়াতে 15 সংখ্যাটো ভাঙি দিম কাৰণ 15ত এটা 5 আছে 5 3 গুণ 15 হয় গতিকে আমি প্ৰথমে 15 সংখ্যাটো ভাঙি দিও আহা 15টো ভাঙিলে আমি পাম 3 পূৰণ 5 15টো ভাঙি দিও 3 পূৰণ 5
পূৰণ 5 পূৰণ 5 পূৰণ 5 5 আমি 3টা পালোঁ এতিয়া কেইটা আহিলে 5 চোৱা 5 কেইটা আহিলে চোৱাচোন তোমালোকে এই দুটা 5 আৰু এই দুটা 5 5 4টা আছে আৰু আমি দুটাৰ পৰা এটা ল'ব লাগে গতিকে দুটাৰ পৰা এটা যদি লৈ যাওঁ তেতিয়াহ'লে প্ৰথম দুটা 5ৰ পৰা এটা 5 বাহিৰলৈ যাব আৰু পিছৰ দুটা 5ৰ পৰা এটা 5 বাহিৰলৈ যাব তেতিয়াহ'লে 3টো অকলে থকাৰ কাৰণে ৰুট অভাৰৰ ভিতৰত 3টো থাকি যাব এতিয়া পূৰণ কৰোঁ 5 5 গুণ হ'ব 25 আৰু ৰুট অভাৰ 3 গতিকে ত্ৰিভুজটোৰ কালি হ'ব 25 ৰুট অভাৰ 3 মিটাৰ স্কোৱাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি চাই হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ ত্ৰিভুজৰ কালি উলিওৱা হয় সেই বিষয়ে তোমালোকে বুজিব পাৰিলা তোমালোকে ইয়াত আটাইতকৈ বেছিকৈ গুৰুত্ব দিব লগা কথাটো হৈছে বৰ্গমূল উলিওৱাটো যদি তোমালোকে শুদ্ধকৈ কৰিব পাৰা গোটেই অংকটো তোমালোকে শুদ্ধকৈ কৰিব পাৰিবা আৰু বৰ্গমূল যদি তোমালোকে উলিয়াব নোৱাৰা তেতিয়াহ'লে তোমালোকে যিবোৰ বিয়োগ কৰি যিবোৰ সংখ্যা পালা সেই সংখ্যাবোৰ তোমালোকে এনেকৈ উৎপাদকত ভাঙিবা যেনেকৈ আমি 15টো ভাঙিলোঁ 3 আৰু 5ত তেনেকৈ তোমালোকে উৎপাদকত ভাঙিবা আৰু উৎপাদকত ভাঙিলে দুটা উৎপাদককে পাবা আৰু দুটা উৎপাদক যদি পোৱা তাতে আমি 5 দুটা পোৱাৰ কাৰণে এটা 5 বাহিৰলৈ লৈ গ'লোঁ এনেকৈ তোমালোকে বৰ্গমূলবোৰ উলিয়াব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছোঁ তোমালোকে যদি ভিডিঅ'টি শেষলৈকে চালা তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবা লগতে ভিডিঅ'টি লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলোঁ নমস্কাৰ